সম্প্ৰদায়কে মই অনুৰোধ কৰিম যাতে ট্ৰেক্টৰৰ ছবিত ভোট দিওঁ। মই মিটিঙত কৈছোঁৱেই যেনেকৈ বড়ো শান্তি চুক্তি হ'ল, আমি আদিবাসীৰ লগতো শান্তি চুক্তি কৰিম, আন সশস্ত্ৰ সংগঠনসকলৰ লগতো আমি চুক্তি কৰিম। অসমখন সম্পূৰ্ণ শান্তি অৱস্থালৈ আমি আনিম আৰু অসমখনক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য। পাঁচটা সমষ্টিত স্যাৰ ঘূৰিলে, স্যাৰ কি দেখিলে স্যাৰ? ভূপেন হিন্দু খ্ৰীষ্টিয়ান মুছলমান সকলো সম্প্ৰদায়কে মই অনুৰোধ কৰিম যাতে ট্ৰেক্টৰৰ ছবিত ভোট দিওঁ। মই মিটিঙত কৈছোঁৱেই যেনেকৈ বড়ো শান্তি চুক্তি হ'ল, আমি আদিবাসীৰ লগতো শান্তি চুক্তি কৰিম, আন সশস্ত্ৰ সংগঠনসকলৰ লগতো আমি চুক্তি কৰিম। অসমখন সম্পূৰ্ণ শান্তি অৱস্থালৈ আমি আনিম আৰু অসমখনক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য। পাঁচটা সমষ্টিত স্যাৰ ঘূৰিলে, স্যাৰ কি দেখিলে স্যাৰ? ভূপেন বৰা আপোনাৰ হিন্দু খ্ৰীষ্টিয়ান মুছলমান সকলো সম্প্ৰদায়কে মই অনুৰোধ কৰিম যাতে ট্ৰেক্টৰৰ ছবিত ভোট দিওঁ। মই মিটিঙত কৈছোঁৱেই যেনেকৈ বড়ো শান্তি চুক্তি হ'ল, আমি আদিবাসীৰ লগতো শান্তি চুক্তি কৰিম, আন সশস্ত্ৰ সংগঠনসকলৰ লগতো আমি চুক্তি কৰিম। অসমখন সম্পূৰ্ণ শান্তি অৱস্থালৈ আমি আনিম আৰু অসমখনক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য। পাঁচটা সমষ্টিত স্যাৰ ঘূৰিলে, স্যাৰ কি দেখিলে স্যাৰ? হিন্দু খ্ৰীষ্টিয়ান মুছলমান সকলো সম্প্ৰদায়কে মই অনুৰোধ কৰিম যাতে ট্ৰেক্টৰৰ ছবিত ভোট দিওঁ। মই মিটিঙত কৈছোঁৱেই যেনেকৈ বড়ো শান্তি চুক্তি হ'ল, আমি আদিবাসীৰ লগতো শান্তি চুক্তি কৰিম, আন সশস্ত্ৰ সংগঠনসকলৰ লগতো আমি চুক্তি কৰিম। অসমখন সম্পূৰ্ণ শান্তি অৱস্থালৈ আমি আনিম আৰু অসমখনক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য। পাঁচটা সমষ্টিত স্যাৰ ঘূৰিলে, স্যাৰ কি দেখিলে স্যাৰ? হিন্দু খ্ৰীষ্টিয়ান মুছলমান সকলো সম্প্ৰদায়কে মই অনুৰোধ কৰিম যাতে ট্ৰেক্টৰৰ ছবিত ভোট দিওঁ। মই মিটিঙত কৈছোঁৱেই যেনেকৈ বড়ো শান্তি চুক্তি হ'ল, আমি আদিবাসীৰ লগতো শান্তি চুক্তি কৰিম,